अरे नमस्कार नमस्कार द्वार साहब, आहक 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 बहक। হব কক মোক ইয়ালৈ কিয় মাতিছিল? কম 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 আগতে চাহ তাহ একাপ। ঐ বঢ়িয়াকে গাখীৰৰ চাহ বনা আৰু হেৰি কৰ। মই চাহ নাখাওঁ। কি কথাৰ বাবে মাতিছিল সেইটো কওক। কম আগতে চাহ একাপ খাই লওক, নতুন আলহী, তাৰপিছত কথা পাতিম। মই ডিউটিত আছো, আলহী হৈ চাহ খাই থকা সময় মোৰ নাই। আচল কথা কওক। ঠিক আছে। ঐ চাহ বনাব নালাগে, আপুনি নতুনকৈ আহিছে। ইয়ালৈ নতুনকৈ অহা প্ৰতিজন অফিচাৰে প্ৰথমে মোকে লগ ধৰেহি। আপুনি অহা নাই, সেইবাবে ময়ে মাতি পঠিয়ালোঁ। চাহ চিনাকি হৈ থাকিলে ভাল। হা বাকীবোৰ অফিচাৰ সুৰুজ দুৱাৰা নহয়। নাই নাই নাই, আপুনি কথাবোৰ বেলেগকৈ নাভাবিব। এই অঞ্চলৰ মানুহবোৰ মোৰ নিজ পৰিয়ালৰ সদস্যৰ নিচিনা। সিহঁতৰ সুখ দুখ মোৰ নিজৰ সুখ দুখ। আপুনি নতুন, কিবা বিপদ আপদত আপোনাক সহায় কৰিব পাৰিলে মই ভাল পাম। বিপদ? মই পুঠি মাছৰ কলিজালৈ পুলিচৰ চাকৰি কৰিবলৈ অহা নাই। মোৰ 8 বছৰ চাকৰি জীৱনত 15 বাৰ ট্ৰান্সফাৰ হৈছে। লৈছোঁ কাৰণ মই যলৈকে যাওঁ তাত অপৰাধী দুদিনো তিষ্টিব নোৱাৰে। গতিকে মোক কাৰো অনুগ্ৰহ নালাগে। কি কথাৰ বাবে মাতিছে সেইটো কওক। নাই 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 নাই, আপোনাৰ আৰু মোৰ সম্পৰ্কটো ভাল হ'লে আপোনাৰো ভাল। নতুন ঠাই, নতুন মানুহ। পুলিচ হিচাপে পাব্লিকৰ লগত কেনেদৰে ৰিলেশ্যন ৰাখিব লাগে সেইটো মই জানো। আৰু কিবা নহয়, মই কথাটো ভাল ভাৱতে আপোনাৰ মটিভ যিয়ে নহওক, মই কেইটামান কথা আপোনাক স্পষ্টকৈ কৈ যাওঁ। মই আইনৰ ৰক্ষক। মোৰ সম্পৰ্ক আইনৰ লগত, দেশৰ লগত। অন্য ধৰণৰ সম্পৰ্কে মোক বান্ধিবলৈ চেষ্টা নকৰিব। এই অঞ্চলত ভাল বিচৰা আপোনাৰ দৰে মানুহ থাকোঁতে ইমান অপৰাধ কিয় আপুনি নিশ্চয় জানে। আপোনাক মোৰ প্ৰয়োজন হ'ব সম্পৰ্ক কৰিবলৈ নহয়, আইনৰ স্বাৰ্থত। আৰু এটা কথা, এইদৰে অনাহকত কথা পাতি সময় নষ্ট কৰাৰ দৰে ভুল দ্বিতীয়বাৰ নকৰিব। আহোঁ। Sorry. কাকটি ইঞ্জেকশ্যন দি বক কৰিব লাগে, এই ৰুদ্ৰ প্ৰতাপ চৰিহাই ভালদৰেই জানে। এই হেল্ল', হয় নেকি? হয় হয়, মই মোৰ ফালৰ পৰা সকলো কৰি যাম। তথাপিও আমি অলপ সাৱধানে আগবঢ়াটো ভাল হ'ব নেকি? অঁ, লোকেল মানুহখিনিয়েতো আপোনাৰ বেয়াটো নকয়। ঠিক আছে ঠিক আছে। নহয় অ' চলিহাদা, সুৰুজ দুৱাৰাৰ বিষয়ে মই অলপ জানো। অসম পুলিচত তেওঁৰ দুৰ্দান্ত বিষয়া হিচাপে নাম আছে। তেওঁ কাৰো ওচৰত কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰে। হয়, যিমান পাৰি ময়োতো এজন চৰকাৰী চাকৰিয়াল। হয়, আপুনিও অলপ চাব। হয়, ঠিক আছে। ছাৰ আহিছে। কি ইয়ালৈ আহিল নেকি? নহয় ছাৰ, কলেজলৈ। হা? ঐ, তোক কি লাগে ইয়াত? যা ডিউটি যা।
তেতিয়া যে মোৰ ইমান খং উঠিছিল নহয় সৰিটো এনেকৈ কৈছে যেন দুখটো মোৰহে হ'ব দে তোৰ খং এতিয়া আৰু খং কৰি দেখুৱাব নালাগে পিছত কি ঠিক তাৰ লগতে কিবা কিবি হৈ যায় মোৰ আৰু কাম নাই তাৰ নিচিনা এটাৰ লগত ইমান হেণ্ডসাম পুলিচ অফিচাৰ মোৰে মনটো কিবা কিবি হৈ যায় অ তেনেহলে যা প্ৰেম কৰগৈ তোৰ নিচিনা ধুনীয়া হোৱা হলে ট্ৰাই এটা মাৰিলো হয় কিন্তু সি তোৰ লগতহে মিলিব সেই এজনী হেণ্ডসাম হলে নহব নহয় তাৰ নিচিনা ভাব দিয়া পুলিচ অফিচাৰ বহুত দেখিছো প্ৰথমে ঠিকেই থাকে পিছলৈ পইচা পালে সব চেঞ্জ হৈ যায় সেইকাৰণে মোৰ ইহঁতক সহ্য নহয় ৰচোন সিটো ভিতৰৰ পৰা সঁচাকৈয়ে হেণ্ডসাম হ'ব পাৰে তেতিয়া কি নাম তোমাৰ মৰম আই এম সৰি ঐ কি হ'ল পৰিলিয়েই নেকি সেই এজনী বল বল গগন গগন গৈছো ছাৰ কোন আহিছে চাচোন ছাৰ আছেনে হয় আছে আপুনি মই নয়ন দত্ত ফৰেষ্ট গাৰ্ড হয় আহক বহকচোন বহক নমস্কাৰ নমস্কাৰ মই নয়ন দত্ত ফৰেষ্ট গাৰ্ড কওকচোন ছাৰ আপোনাৰ বিষয়ে মই শুনিছোঁ আগতে মই কেতিয়াও কোনো পুলিচ বিষয়াৰ ওচৰলৈ অহা নাছিলোঁ আপোনাৰ বিষয়ে জনাৰ পিছত কিছু কথা কোৱাৰ সাহস পোৱাৰ বাবেই চিধা চিধিকৈ কওঁ কি ক'ব বিচাৰিছে কওক ছাৰ এই অঞ্চলত হৈ থকা অপৰাধমূলক কাম কাজৰ বিষয়ে মই জানো যিবোৰ মই আপোনাক কোৱাটো কৰ্তব্য বুলি ভাবোঁ মানে ছাৰ এই অঞ্চলৰ ৰিজাৰ্ভৰ পৰা অবাধে গছ কটা বনৰীয়া জীৱ জন্তু হত্যা অবৈধ চুলাই মদৰ ব্যৱসায় এই সকলোবোৰ কথা জানিও মই একো কৰিব পৰা নাই কাৰণ ইয়াৰ লগত আমাৰ ৰেঞ্জাৰ্ছৰো জড়িত আৰু এই সব অপৰাধৰ মূল নায়ক হৈছে ৰুদ্ৰপ্ৰতাপ চলিহা ছাৰ ইয়াৰ সাক্ষুক প্ৰমাণ মই আপোনাক দিব নোৱাৰিম আৰু ছাৰ ইয়াৰ লোকেল মানুহখিনিও আপোনাক মুখ খুলি একো নকয় কাৰণ ৰুদ্ৰপ্ৰতাপে সকলোবোৰ মানুহকে বিভিন্ন সহায়েৰে হাত কৰি থৈছে মোৰ ক'বলগীয়াখিনি ক'লোঁ আপুনি এজন মানুহ যিয়ে সকলো অপৰাধীক উচিত শিক্ষা দিব পাৰিব মই জানো আৰু এই কথা যদি সঁচা হয় মই মোৰ কাম কৰিম কিন্তু তাত আপোনাৰ স্বাৰ্থ কি ছাৰ সেইবোৰ বহুত কথা ছাৰ দীঘা ৰেঞ্জৰ পশ্চিম ফালে থকা নেপালী বস্তিটোৰ পৰাই ৰুদ্ৰপ্ৰতাপৰ চুলাই মদৰ অবৈধ বজাৰখন চলে ছাৰ আপুনি এবাৰ তালৈ যাওক ছাৰ সকলো কথা পোহৰলৈ আহিব মই আহোঁ ছাৰ দেৰি কৰিব নোৱাৰোঁ আকৌ লগ পাম ঠিক আছে ছাৰ ভাত বাঢ়োনে অঁ বা হেই ক'ত পলাও ক'ত পলাও ক'ত পলাও বল 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 তই ঠিকেই কৈছিলি কি খুৰুজ দ্বাৰাক মই আনবোৰ পুলিচ অফিচাৰ দৰে ভুল বুজিছিলো হয়নে হিৰো ষ্টাইলৰ কামবোৰ দেখি তোৰো এটা হিৰোইন হোৱাৰ মন গৈছে যেনহে পাওঁ যা এইজনী আজে বাজে কথাবোৰ কৈ নাথাকিবি অপৰাধ দুৰ্নীতিৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰাকৈ নিজৰ ডিউটি কৰা পুলিচ অফিচাৰ যিয়ে নহওক মই ছাপোৰ্ট কৰোঁ ছাপোৰ্টটো ময়ো কৰোঁ কিন্তু সুৰুজ দ্বাৰাৰ প্ৰশংসা তোৰ মুখত যিদৰে আখৈ ফুটা দি ফুটিছে মই কিন্তু বেলেগ গোন্ধহে পাইছোঁ দেই সুৰুজৰ কিৰণে কাৰোবাৰ অন্তৰ ভেদি যোৱা নাইতো যা এইজনী অনবৰতে ধেমালি কৰি নাথাকিবি ধেমালি কৰা নাই মই চিৰিয়াছলিয়ে কৈছোঁ তোৰ মুখৰ কথাবোৰ শুনি মোৰ এনেকুৱা লাগিছে যে তই নজনাকৈ সুৰুজৰ প্ৰেমত পৰিছ ঐ ঘৰ পালিহি যাওক বাই বাই
চিনাকি নহয় বহু পুৰণি তথাপিও তোমাক পালে নেলাগে সোণামণি তোমাৰ ছবি বুকুত লৈ ঘূৰি ফুৰো দেহাও আহৰিয়েই নেপাওঁ জানা মনৰ কথা ক'বলৈ শৰীৰৰ তেজে তেজে তুমি কলিজাৰ কোহে কোহে দেহাও 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 জীবন লগৰী বসা না ভাবিবা সহজ কথা জীবন লগৰী বসা না ভাবিবা সহজ কথা জান মোৰে বহুতৰ মাজত আজি তোমাকে ললো বাসি বহুতৰ মাজত আজি তোমাকে ললো বাসি মৰম সাগৰ যোৱা ঘাটলে মই চাওঁ বাটলে কি জানি বাৰু আহি মোৰ বুকুৰ মাজত কলে তুমি চোৱা চকুলে মই চাওঁ মুখলে বুকু ভৰাই চুমা দিয়া কি জানি আবেগতে আবেগে অনুভৱে তুমি সপোনৰ সাগৰতে দেহাও 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 মদৰ গাঁঠি ভাঙিছে কাঠৰ গাড়ী ধৰিছে সি মোৰ প্ৰতিটো কামতে বাধা দিছে এইবোৰ কি হৈছে চুতীয়া চলিহাদা মই আগতেই কৈছিলোঁ সুৰুজ দুৱাৰা দুৰ্দান্ত পুলিচ বিষয়া আমাৰ কামবোৰ কৰোঁতে আগতকৈ সচেতন নহ'লে বিপদত পৰিব ৰ'বহে সি কি দুৰ্দান্ত তাৰ দৰে এটা কি ব্যৱস্থা কৰিব লাগে মই ভালদৰেই জানো আৰু সি আমাৰ কামবোৰৰ কথা ইমান ভালদৰে কেনে গম পায় আমাৰ মাজৰে নিশ্চয় কোনোবাই ক'ব লাগিব কোনে কৈছে কোনে কৈছে কোনে কৈছে কেনেকৈ গম পায় আৰু এটা কথা মনত ৰাখিবি কোনে কৈছে যেতিয়াই মই গম পাম তেতিয়াই মূৰৰ ভেজা বাহিৰ কৰি দিম
আমাৰ মাজৰ কোন হ'ব পাৰে? যিয়ে নহওক এইবাৰৰ পৰা কামত যদি কিবা গণ্ডগোল পাওঁ কথা ভাল নহ'ব। কোনো হাৰিব নোৱাৰিবি। আৰু সুৰুজ দৌৰা তাক মই ঐ তহঁতে এতিয়া যা। শৰ্মা তুমিও যোৱা। হ'ব ছাৰ। চুতীয়া আপোনাৰ দায়িত্ব বেছি। চাব যাতে মোৰ গাত এটা আচুৰো নপৰে। মই বুজিছোঁ চলিহাদা, আপোনাৰ নাম যশ মোৰ চাকৰি, এই গোটেই কথাবোৰ আমি বচাই কাম কৰিব লাগিব। মোৰ সীমাৰ ভিতৰত মই পাৰ্যমানে কাম কৰিম। আপোনাক মই কেতিয়াও বিপদত নেপেলাম। কিন্তু আপুনিও মোক চাব লাগিব। মানুহ চিনাত মোৰ ইমান ভুল নহয়। আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে। আমি কোনেও কাকো বিপদত পেলাব নোৱাৰোঁ। আৰু কিবা সহায় লাগিলে ক'ব, মাত্ৰ আপুনি মোৰ কাম কৰি যাওক। চলিহাদা আৰু এটা কথা কওক। চলিহাদা আপুনি মোৰ প্ৰস্তাৱটোৰ কথা কি ভাবিছে? এই বহাগটো যাওক। মাঘ মাহত আপোনাৰ হাতত তাইক মই কটাম। আৰু আপোনাৰ দৰে বিশ্বাসী মোৰ কামৰ মানুহ এজনক মোৰ ভণিজ হিচাপে পালে মই সুখীয়ে হ'ম। এতিয়া বলক। চলিহাদা আপুনি মোক তুমি বুলি ক'লে ব'লা। অ'কে। মৰম, ইমান মন দি কালৈনো যত্ন কৰিছা? কিয় নব? মোৰ মনৰ মানুহ থাকিব নোৱাৰে জানো? আই কিয় নোৱাৰেনো? মোৰ ভুল হৈ গ'ল দেই। কিয় যে জানিও নজনাৰ দৰে কথাবোৰ কওঁ। তোমাৰ মনৰ মানুহজনক যে দাদাই কথা দি আহিছে, কথাটো গম পাইছানে নাই? অহা মাঘতে। কি কথা কৈছা নব? কোন মানুহক দাদাই কথা দিলে? আকৰিজনী। কিয়? আমাৰ ৰেঞ্জাৰ চুতীয়া তোমাৰ। নব এইবোৰ মৰম মৰম এইজনী বিয়াৰ কথা কওঁতে তাই লাজটো চোৱা। তোৰ দাদাই যি মন যায় তাকে কৰিব নেকি? তোকতো একো সোধা নাই। এইটো বৰ বেয়া কথা হৈছে। নবয়ে বাৰু নাজানে আৰু তয়ো বৰ আকৰি নহয়। নবকে কথাটো কৈ নিদিলি কিয়? মই কেনেকৈ কওঁ? দাদাই গম পালে মই ক'ব নোৱাৰো। তেনেহ'লে সুৰুজকে ডাইৰেক্ট নকওঁ কিয়? তেওঁকো ক'ব নোৱাৰো। মইহে ভাল পাওঁ, তেওঁ বা কি ভাবে। তেতিয়াহ'লে কি কৰিবি এতিয়া? নাজানো। তো সুৰুজক নাপালে মই জীয়াই নাথাকিম। মৰম মৰম ৰচোন। হেল্ল', হয় মই থানাতে আছোঁ। মই কৰি আছোঁ, ৰ'ব। কি হৈছে? ইমান দৌৰি আহিছা কিয়? সুৰুজদা, মৰম তাই নৈ ঘাটত। কি হৈছে নৈ ঘাটত? আপুনি সোনকালে যাওকচোন। কি হৈছে তোমাৰ? আৰে কি হৈছে নোকোৱা কিয়? দাদাই মোক আনৰ হাতত গটাব খুজিছে। গটাব খুজিছে? কিয়? তোমাক লৈ দাদাৰ কি এনেকুৱা অসুবিধা হ'ল যে তোমাক বেলেগৰ হাতত গটাব খুজিছে? মই জনাততো তোমাৰ দাদাৰ টকা পইচা কোনো অভাৱ নাই। তেনেস্থলত মই ঠিক বুজা নাই। ধেৰ তেৰি, মোক বিয়া দিব খুজিছে। বিয়া? বিয়া ভাল কথা। কাৰ লগত? সেই ৰেঞ্জাৰটোৰ লগত। তাৰ লগত মই মৰি গ'লেও বিয়া নহওঁ। লাগিলে এই নৈখনতে জাপ দি মৰিম। এতিয়া কওক মই কি কৰোঁ? বৰ সমস্যাত পৰিছোঁ। মোৰ 8 বছৰ চাকৰি জীৱনত এনেকুৱা কেছ পোৱা নাছিলোঁ। কি কৰা যায়? কিবা কৈছে? নাই, ভাবিছোঁ।
আপুনি মোক ভাল পায়? কি আবুল ডাবুল কৈ আছা? কওক, আপুনি মোক ভাল পায়নে? মই আপোনাক ভাল পাই পেলাইছোঁ, কিন্তু ক'বলৈ সাহস কৰা নাছিলোঁ। কিন্তু আজি এই সমস্যাত পৰি মই আপোনাক ইয়ালৈ মাতি আনিব লগা হৈছে। কওক, মোক আপুনি ভাল পায়নে? কিয়? ভালকৈ কওক মোক ভাল পাওঁ বুলি। মই তোমাক ভাল পাওঁ। আপুনি মোক সঁচাকৈ ভাল পায়নে? কি কথাবোৰ সুধি আছা? ভাল পাওঁ বুলি ক'লো দেখোন। সঁচাই যদি ভাল পায় এবাৰ মৰমেৰে কওকচোন। মই এইবোৰ মৰম চৰম নাজানো। ভাল পাওঁ বুলি ক'লো, বাছ ভাল পাওঁ। টেনশ্যন ল'ব নালাগে, ঘৰলৈ যোৱা। মৰম কৰিব লাগিলে মৰম এৰিব নোৱাৰো, মৰম এৰিব লাগিলে মৰম যাচিব নোৱাৰো, মৰম কৰিব লাগিলে মৰম এৰিব নোৱাৰো, মৰম এৰিব লাগিলে মৰম যাচিব নোৱাৰো। মৰমতে কিনো যাচিম তুমিয়ে কোৱা, মৰম যাচি মৰমেৰে বুকুতে থোৱা, দুগালতে দুচুমা দিম সাৱতি লোৱা। মৰম কৰিব লাগিলে মৰম এৰিব নোৱাৰো, মৰম এৰিব লাগিলে মৰম যাচিব নোৱাৰো। মৰম তেনিয়া কলোৱা, মৰম তাতে আলসুৱা, মৰম যদি আলসুৱা, মৰম মৰমৰ বলিয়া। তেনিয়া কলোৱা, মৰম তাতে আলসুৱা, মৰম যদি আলসুৱা, মৰম মৰমৰ বলিয়া। কিহেৰেনো মৰম যাচিম তুমিয়ে কোৱা, মৰম যাচি মৰমেৰে সাৱতি লোৱা, মৰম যাচি মৰমেৰে সাৱতি লোৱা। মৰম তেনিয়া কলোৱা, মৰম তাতে আলসুৱা, মৰম যদি আলসুৱা, মৰম মৰমৰ বলিয়া। ও মৰম ব্ৰহ্মপুত্ৰৰ চাপৰি, মৰম বিয়পি বিয়পি, মৰম সোমাব শৰীৰত, মৰম নিজৰি নিজৰি। মৰম কৰিব লাগিলে মৰম এৰিব নোৱাৰি, মৰম এৰিব লাগিলে মৰম যাচিব নোৱাৰি। মৰম নহয় আধা ফুলা ফুলৰে কলি, দুদিনলে সুবাস যাচি যাব মৰহি, দুদিনলে সুবাস যাচি যাব মৰহি। মৰম কৰিব লাগিলে মৰম এৰিব নোৱাৰি, মৰম এৰিব লাগিলে মৰম যাচিব নোৱাৰি। মৰম কহুৱা বননি, মৰম সোণালী ধাননি, মৰম থন ধৰি ধৰি, মৰম নাচে হানি জালে। মৰম কহুৱা বননি, মৰম সোণালী ধাননি, মৰম থন ধৰি ধৰি, মৰম নাচে হানি জালে। মই যদি কহুৱা হওঁ তুমি ধাননি, একেখন পথাৰতে থাকিম মনি। আমাৰ মৰম কাহানিও নহয় পুৰণি। মৰম কহুৱা বননি, মৰম সোণালী ধাননি, মৰম থন ধৰি ধৰি, মৰম নাচে হালি জালি। মৰম কৰিব লাগিলে মৰম এৰিব নোৱাৰো, মৰম এৰিব লাগিলে মৰম যাচিব নোৱাৰো।
কি আগত সুৰুজদাৰ লগত প্ৰেম কৰিছ হা আৰু তুমি তাইক মৰম কৰি কৰি ওপৰলৈ তুলিছা আৰু তই আজিৰ পৰা ঘৰৰ বাহিৰ হ'ব নোৱাৰ কলেজ চলে চব বন্ধ আৰু যদি কেনেবাকৈ ঘৰৰ বাহিৰ হ'ব বিচাৰ মোতকৈ বেয়া কোনো নহ'ব মনত ৰাখিবি মই ৰেঞ্জাৰ চুটিয়াক কথা দিছো চলিহাদা কেনেবাকৈ আমাৰ ভিতৰুৱা কথাবোৰ মৰমে সৰুজ দুৱাৰাক কৈ থকা নাইতো মোৰ নিজ ঘৰতে যেতিয়া সৰুজৰ দৰে শত্ৰুক লাই দিয়া মানুহ আছে একো অসম্ভৱ কথা নহয় কিন্তু তাইতো মোৰ সকলো কথা গম নাপায় আৰু সাহস কৰিব কেনেকৈ সৰুজ দুৱাৰা সূৰ্যগ্ৰহণ লাগিবলৈ বেছি পৰ নাই মোৰ দৰে ৰাহুৰ কুপদৃষ্টি তাৰ ওপৰত পৰিছে যেতিয়া ৰক্ষা নাই তেনেহ'লে মই আহোঁ চলিহাদা যোৱা শৰ্মা ছাৰ তুমি কিন্তু এই ওপৰত নজৰ ৰাখিবা মাইকী মানুহৰ কথা মই ঘৰত নথকাৰ সুযোগতে যাতে কোনো অঘটন নঘটায় আৰু মাল নাই এইটো খাই ঘৰলৈ যাওক হ'ব দে নয়ন ব'লা আৰু যাওঁ হয় নেকি এইটোৰ পৰা অলপ অলপ খাওঁ নেকি খাবা নেকি নহয় দিয়ক এইটো মই ঘৰতে খাম ব'লক শৰ্মাদা ব'লক হেৰিহে তুমি আগবাঢ়াচোন মই 10 মিনিটমান ৰৈ যাওঁ বৰ বেছিকৈ নিচা লগা যেন পাইছোঁ হয় নেকি কোনো কথা নাই মই আপোনাক চাইকেলত তুলি লৈ যাম নহয় মানে চাইকেলত দুয়োটা উঠি গ'লে ৰুটি খাই পৰো যদি তুমি আগবাঢ়া যোৱা মই অলপ পাছতে যাম একেলগে খালোঁ এতিয়া আপোনাক ৰাতিখন অকলে থৈ যাব নোৱাৰোঁ নহয় ময়ো থাকিম দিয়ক নহয় তুমি মিছাতে মোৰ লগত কেলে কষ্ট কৰিব লাগে মোৰ নিচা লগা কাৰণেহে কৈছোঁ আৰু এনেকৈ গৈ মই ঘৰ সোমাব নোৱাৰোঁ নহয় বৰে আছে নহয় হয় নেকি তুমি যোৱা হয় নেকি একেলগে খালোঁ নিচাওতো ইমান হোৱা নাই ইয়াৰ মতলবনো কি বাৰু খেলখনকে চোৱা যাওক তেতিয়াহ'লে মই আহোঁ দেই শৰ্মাদা একেলগে গ'লে ভাল লাগিলহেঁতেন ঠিক আছে আপুনি 10 মিনিট ৰেষ্ট লৈ আহি থাকক দেই আচ্ছা এই পইচাটো হ'ব পইচা মই দিম ঠিক আছে গুড নাইট গুড নাইট বেটাৰ লক্ষণ ভাল নহয় আজি ইয়াৰ মজা উলিয়াব লাগিব ঠিক আছে মই তোৰ নিচিনাহে ইয়ালৈ আহোঁ সোণজনী মোৰ পূৰ্ণিমাৰ জোনটো হাইলাখ তোৰ নিচিনাই শৰ্মাৰ নিচা আজি ফটাব লাগিব ঠিক আছে অপাৰেশ্যন আৰম্ভ কোনো মাল নাই যা মই পুলিচ দৰ্জা খোল পুলিচ 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 মানে খোজ যোৱা মই ক'ত লগাওঁ দৰ্জা খোল ক'ত লগাওঁ খুলিছো ৰ'ব নয়ন তুমি শৰ্মাদা বৰ ভয় খালে নহয়নে ভয় মানে তুমি মানুহ মাৰি দিবা দেই হয় নেকি আজিতো আপুনি মোৰ হাতত মৰিলেই আপোনাৰ নিচা তাৰমানে এয়াই আপোনাৰ চৰিত্ৰৰ কথা যদি সকলোকে কৈ দিওঁ কি হ'ব বাৰু নহয় মই তোমাৰ ভয়তে ধৰিছোঁ মোক তেনেকুৱাখন নকৰিবা দেই মই ভয়া কথা তুমি জানাই নহয় খাই মাৰিব মই যি লাগে তাকে দিব মোক সৰ্বনাশ নকৰিবা দেই হয় নেকি নিজৰ চৰিত্ৰ ঢাকিবলৈ যি লাগে তাকে দিব ঠিক আছে আহক আহক কি লাগিব তোমাক হয় নেকি আপোনাৰ চৰিত্ৰ যদি ৰাজহুৱা কৰিব নালাগে তেন্তে ৰুদ্ৰপ্ৰতাপ চলিহাৰ সকলো কাম কাজৰ খবৰ মোক দি থাকিব লাগিব জীৱনে নাই কওক ভালকে কওক দিম হে মনত ৰাখিব
আজিৰ পৰা কোনো এটা কাম মই খবৰ নোপোৱাকৈ যদি হয় আপুনি কিন্তু মৰি গ'ল নহয় দিম মই দিম বলক এতিয়া নে বহিব নাই নবহো বলক 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 বলা বলা এনেদৰে আৰু মই জীয়াই নাথাকো নব মই সুৰুজক এবাৰ লগ কৰিব বিচাৰো দাদাই যদি জোৰ কৰি ৰেঞ্জাৰৰ লগত মোক বিয়া দি দিয়ে মই তেতিয়াহ'লে জীয়াই নাথাকিম ৰবাচোন নাকান্দিবা সুৰুজৰ দৰে আদৰ্শৱান ল'ৰা এটাক তুমি বাছি লোৱাত মোৰ পুৰা ছাপোৰ্ট আছে মোৰ দৰে অন্তত জীৱনটো দুখত কেতিয়াও কটাব নালাগে আৰু সেয়া মই তোমাক কেতিয়াও হ'বলৈ নিদিওঁ নব কিন্তু তুমিতো দাদাক জানা তেওঁ কৰা বেয়া কামবোৰৰ হেঙাৰ হৈ উঠাৰ কাৰণে তেওঁ সুৰুজক সহ্য নকৰে তথাপি তোমাৰ সুখৰ কাৰণে মই যি পাৰোঁ কৰিম মাত্ৰ তুমি এনেকৈ নাথাকিবা দেই যদি দাদাই গম পাই তোমাক কিবা কৰে মোক তোমাৰ দৰে আকৰি বুলি ভাবিছা নেকি এতিয়া ভাত খাবানে মই ভাত বাঢ়োগে হেল্ল' আহক 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 ইন্সপেক্টৰ সুৰুজ দৰা মই জানো আপুনি এদিন মোৰ ওচৰলৈ আহিবই আৰু বহু ইন্সপেক্টৰ আপোনাৰ দৰে দপদপাই এদিন ওলাই গৈছিল আৰু খুব সোনকালে মোৰ ওচৰলৈ ঘূৰিও আহিছিল আপুনি হয়তো দুদিন দেৰি কৰিলে ন' প্ৰব্লেম এতিয়া কওক আপোনাক মই কেনেদৰে সহায় কৰিব পাৰোঁ সিংহই শিয়ালৰ পৰা কেতিয়াও সহায় নিবিচাৰে মিষ্টাৰ ৰুদ্ৰ প্ৰতাপ চলিহা আপোনাৰ অপৰাধৰ সমস্ত কথা মোৰ জনা আছে মাত্ৰ এটা প্ৰমাণৰ প্ৰয়োজন যিদিনা প্ৰমাণ আহি মোৰ হাতত পৰিব সেইদিনাই এইখন হাতেৰে হেণ্ডকাপ লগাই চুচৰাই নিবলৈ মোৰ সময় নালাগিব মোৰ বিপক্ষে প্ৰমাণ উলিয়াওঁতেই আপোনাৰ চাকৰি কালে শেষ হৈ যাব মই আজি স্পষ্টকৈ কৈছো এই অঞ্চলত চলি অহা গড় হত্যা গছ কটা মদৰ ব্যৱসায় সকলো মোৰ নিৰ্দেশতেই চলে যাওক প্ৰমাণ লৈ আহক মই জানো মোৰ ভনীক আপুনি বিচাৰে আৰু আপুনি মোৰ বেয়াটোও কৰিব নোৱাৰে তাতেই আপুনি ভুল কৰিছে মিষ্টাৰ ৰুদ্ৰ প্ৰতাপ চলিহা মই মোৰ দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত আপোনজনকো তুচ্ছ জ্ঞান কৰিব পাৰোঁ আজিৰ পৰা এৰেষ্ট হোৱা দিনটোলৈ অপেক্ষা কৰক মিষ্টাৰ ৰুদ্ৰ প্ৰতাপ চলিহা মোৰ কিন্তু বিশ্বাস হোৱা নাই মৰম সিটোক সঁচাকৈয়ে ভাল পায় তাৰ কথা কোৱা ষ্টাইলটোত তই বেছি নাভাবিবি সিটো তেনেকৈ কথাবোৰ কয় নহয় জানো তথাপিও তাৰ আদৰ্শ তাৰ কৰ্তব্যৰ তুলনাত মোৰ প্ৰেমৰ মূল্য নাই বুলি সি কেনেকৈ ক'ব পাৰিলে আহা তই বৰ বেছি ইমোচনেল হৈছ নেকি তই নিজে নিজে এইবোৰ কথা ভাবি লৈছ তাতকৈ তাক লগ কৰ ক্লিয়াৰ হ চাবি চব ঠিক হৈ যাব কেনেকৈ লগ কৰোঁ মোকতো বাহিৰলৈ ওলোৱাই বন্ধ কৰি দিছে মই কি কৰোঁ টেনশ্যন নলবি কিবা এটা উপায় ওলাব আচ্ছা নয়ন আপুনি মোক এটা কথা কওকচোন আপুনি যে এইবোৰ মোক ইনফৰমেশ্যন দি আছে তাত আপোনাৰ স্বাৰ্থ কি জানো ছাৰ এই প্ৰশ্নটোৰ সন্মুখীন মই এদিন হ'বই লাগিব কিন্তু আপুনি হয়তো মোক প্ৰথমেই কিবা বিশ্বাস কৰিলে সেইকাৰণে সোধাত পলম কৰিলে মই ক'ম ছাৰ আপোনাক নকৈ কাক ক'ম কওক
ছাৰ এই অঞ্চলত চাকৰি কৰা মোৰ প্ৰায় 7 বছৰ হ'ল আপোনাক মই ক'বলৈ লাজ নকৰোঁ ছাৰ মই ইয়াৰে ছোৱালী এজনীৰ প্ৰেমত পৰিছিলোঁ তাইৰ নাম আছিল তৰা বৰ ভাল আছিল ছাৰ তাইক লৈ মই বহুত সপোন দেখিছিলোঁ কিন্তু আমাৰ সপোনটোত হঠাতে বজ্ৰপাত পৰিল ৰুদ্ৰ প্ৰতাপৰ চকু তৰাৰ ওপৰত পৰিল এদিন তাই নৈত গা ধুই থাকোঁতে অকলে পাই ৰুদ্ৰ প্ৰতাপে পাখণ্ডটোৱে তাতে ক্ষান্ত নাথাকি তৰাক মাৰি পেলালে ছাৰ নয়ন মই অসহায় ছাৰ মই কি কৰিম ৰুদ্ৰ প্ৰতাপৰ দৰে মানুহৰ বিৰুদ্ধে থিয় দিয়াৰ ক্ষমতা নাই মোৰ ছাৰ কিন্তু মই তাৰ ধ্বংস বিচাৰোঁ সি তিল তিলকৈ মৰাটো বিচাৰোঁ ছাৰ মই জানো আপোনাৰ হাততেই তাৰ এই দম্ভ অহংকাৰ শেষ হ'ব মই তাতে শান্তি পাম ছাৰ তৰাৰ আত্মাক শান্তি দিবৰ বাবে ইয়াৰ বাহিৰে মোৰ অন্য উপায় নাই ছাৰ নয়ন আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক মই ৰুদ্ৰ প্ৰতাপৰ দম্ভ শেষ কৰিম তাৰ অপৰাধৰ সীমা চেৰাই গৈছে ছাৰ ৰুদ্ৰ প্ৰতাপৰ দৰে মানুহক শেষ কৰিবৰ কাৰণে মই যেনেকৈ নহওক আপোনাক সকলো প্ৰকাৰে সহায় কৰিম ছাৰ কিন্তু এই চক্ৰটো শেষ কৰিবৰ বাবে আমাক অলপ সামৰিক বাহিনীৰ প্ৰয়োজন হ'ব সেয়া মই এৰেঞ্জ কৰিম ছাৰ চাওক দ্বাৰা প্ৰশাসনৰ পৰা পাৰ্মিশ্যন নোপোৱালৈকে আমি একো ষ্টেপ ল'ব নোৱাৰোঁ এতিয়া আপুনি বিচাৰিছে যেতিয়া আমি আপোনাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আপোনাৰ ছাপোৰ্ট পাম বুলি আমাৰ বিশ্বাস আছে এটা আমাৰ কাম হ'ব সেই দুষ্ট চক্ৰটোক পুলিয়ে পোখাই উঘালি শেষ কৰা থেংক ইউ মিষ্টাৰ থেংক ইউ ইমানকৈ নিজক কিয় কষ্ট দিছা নাখাই নবৈ মন মাৰি বহি থাকিলে জানো সকলো ঠিক হৈ যাব মই কি কৰোঁ নব সুৰুজক লগ কৰি মাত্ৰ এবাৰ সুধিব বিচাৰিছোঁ তেওঁৰ আদৰ্শৰ ওচৰত মোৰ ভাল পোৱাৰ মূল্য সঁচাকৈ নাই নেকি মোৰ ভুল ক'ত নব খং আৰু আৱেগত মানুহে যিকোনো কথাই ক'ব পাৰে কিন্তু সেয়াটো সঁচা নহ'বও পাৰে তুমি চিন্তা নকৰিবা তাক এবাৰ তুমি লগ ধৰা কিন্তু কেনেকৈ লগ ধৰো নব তাৰ ব্যৱস্থা মই কৰিম কাইলৈ দাদা নাথাকে নহয় মই তোমাক মন্দিৰলৈ লৈ যাম তাতে লগ ধৰি কথা হৈ ল'বা এতিয়া আহা ভাত খাংগৈ আহা মৰম ভালে আছা কি হ'ল তুমি একো নকলা যে মোৰ ভাল বেয়া জানি আপোনাৰ কি লাভ তুমি এইবোৰ কি কৈছা আপোনাৰতো মোৰ লগত কোনো সম্পৰ্ক নাই তুমি তেনেকৈ কিয় কৈছা মই দেখোন তোমাক ভাল পাওঁ বুলি কৈছোৱে প্লিজ নকব আপুনি ভাল পোৱাৰ মূল্য বুজা হলে সেইদিনা আমাৰ ঘৰত তেনেকৈ কৈ নাহিলহেঁতেন তুমি কি কোৱাৰ কথা কৈছা ইমান সোনকালে পাহৰিলে আপোনাৰ আদৰ্শৰ ওচৰত ভাল পোৱাৰ কোনো মূল্য নাই বুলি আমাৰ ঘৰত কোৱা নাছিল তুমি কিয় তেনেকৈ কৈছা সেইটো কথাটো মই তোমাক কোৱা নাছিলো তোমাৰ দাদাই আমাৰ মাজৰ সম্পৰ্কটো অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি মোক বশ কৰিব বিচাৰিছিল কিন্তু তুমি জানা মই মোৰ আদৰ্শ আৰু কৰ্তব্যৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ সেই খঙতে মই তোমাৰ দাদাক তেনেকৈ কৈ পেলালোঁ ভাল পোৱা বিশ্বাসৰ ওপৰত ইজনে আনজনক বিশ্বাস ৰাখিব লাগে যিদিনাই কাৰোবাৰ প্ৰতি বিশ্বাস হেৰাই যায় সেইদিনাই
প্ৰেম ভাল পোৱাৰ কোনো অৰ্থ নাথাকে। মই আপোনাৰ ওপৰত অভিমানো কৰিব নোৱাৰো নেকি? আচলতে সেইদিনা মোৰ বৰ ভয় হৈছিল আপুনি মোৰ পৰা আঁতৰি যায় বুলি। মোৰ ভুল হৈছিল। আজিৰ পৰা তেনে ভুল নকৰিবা। তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। তোমাক মোৰ পৰা কোনেও কাহিনী দিব নোৱাৰে। বহাগ মানে কুলি মৰম মানে তুমি কিয় কৰা অভিমান তুমি বৰা জ্বলি মৰমী হৈ চেনেহী হৈ মানি ললো তোমাকে মই ভাল পাওঁ বুলি ঐ মানি ললো তোমাকে মই ভাল পাওঁ বুলি কথাতে বতা পায় কথাতেনো কথা যায় তুমি কোৱা কথাবোৰ চালনো মই জুকিয়াই বেজাৰত কলি যাবি খাই জীয়াই থকাৰ হেঁপাহ আৰু নাই দেহা জানৈ ব্ৰহ্মপুত্ৰ জাপে দি মৰিবলে মন যায় ব্ৰহ্মপুত্ৰ জাপে দি মৰিবলে মন যায় ওলাই বেলি পশ্চিমতা বেলি সঁচা প্ৰেমত কাহানিও নহয় খেলি মেলি মৰমী হৈ চেনেহী হৈ মানি ললো তোমাকে মই ভাল পাওঁ বুলি ঐ মানি ললো তোমাকে মই ভাল পাওঁ বুলি কুমলি জামলি শৈশৱ কটালো যৌৱনত ভৰি দি তোমাক লগে পালো সপে দিলো তোমাকে হামলৈ মনে মনে কৰিছিলো দেহা জানৈ কথা বুলি তোমাৰ সতে ওৰে তো জীৱন কথা বুলি তোমাৰ সতে ওৰে তো জীৱন বহাগ মানে কুলি মৰম মানে তুমি নকৰিবা অভিমান তুমি বৰা জ্বলি মৰমী হৈ চেনেহী হৈ ধৰি ললো তুমিও মোক ভাল পোৱা বুলি ঐ ধৰি ললো তুমিও মোক ভাল পোৱা বুলি মানি ললো তোমাকে মই ভাল পাওঁ বুলি মানি ললো তোমাকে মই ভাল পাওঁ বুলি মানি ললো তোমাকে মই ভাল পাওঁ বুলি ইমান সাহস তুমি ক'ত পালা? কাক সুধি তুমি তাইক বাহিৰলৈ লৈ গৈছিলা? এতিয়া মুখৰ মাত নাই কিয়? আৰু তই পুৰুষ দুৱাৰৰ লগত প্ৰেম কৰ আৰু তোৰ প্ৰেম কেনেকৈ শেষ কৰিব লাগে চাই থাক। আৰু আজিৰ পিছত যদি পুৰুষ দুৱাৰৰ লগত সম্পৰ্ক ৰাখ দুয়োটাকে গুলিয়াই মাৰিম।
কিবা কথা আছে হৰমা? হয় ছাৰ, কথা মানে চিৰিয়াছ। ক'লা বাঁহৰ গাজ এটাৰ ডিমাণ্ড আহিছে, ইমাৰ্জেঞ্চি। ছাৰ, এই পাৰ্টীয়ে ৰেট আগতকৈ ডাবল দিব। কি কৰে ছাৰ? পৰিস্থিতিটো বৰ ভাল নহয়। খৰচ দুৱাৰখন চোকা মাৰ ওপৰত পৰিয়ে আছে নহয়। ৰবা, ভেকুলীৰ ভয়ত পুখুৰী নখন্দা মানে মই নহয়। কথা পাক্কা কৰা, মাল পাই যাব। হ'ব ছাৰ। হেল্ল' চুতীয়া, এই চিটুৱেশ্যনত বৰ ডাঙৰ কথা হ'ব চলিহাদা। কেঞ্চেল কৰাই ভাল হ'ব নেকি? নহয় নহয়, আপোনাৰ কথা বুজিছোঁ, ময়োতো পাৰ্যমানে কৰিছোঁ। এতিয়া কথাটো বেলেগ কাৰণেহে। ঠিক আছে বাৰু, কিন্তু কিবা প্ৰব্লেম হ'লে আপুনি নিজেই ৰিস্ক ল'ব লাগিব। পশ্চিমফালৰ ৰেঞ্জত কৰিব পৰা যাব, অলপ আওহতীয়া, গতিকে হ'ব। ঠিক আছে, হ'ব, মই থাকিম। যিকোনো প্ৰকাৰে আজি ৰাতিয়ে কাম ফিনিছ কৰিব লাগিব। হয়, আৰু চুতীয়াই যেনেকৈ গাইড দিয়ে কামবোৰ তেনেকৈ কৰিবি। এতিয়া মই আহোঁ। হ'ব ছাৰ। বুজিলি? আমি পোৱা ইনফৰমেশ্যন মতে ফৰেষ্টৰ পশ্চিম ৰেঞ্জ সিহঁতৰ টাৰ্গেট পইণ্ট। তাৰমানে এইটো পইণ্ট। ইয়ালৈ যোৱা কৰিডৰ দুটা আমি দুইফালৰ পৰা কভাৰ কৰিব লাগিব। দুৱাৰ আৰু মই একেলগে থাকিম। এনি কুৱেশ্যন? অ'কে। গুলিৰ শব্দ। আমাৰ সাসপেক্ট কনফাৰ্ম। মুভ এণ্ড চাৰ্জ। চুতীয়া, আপুনি ইয়াত? হয়, মই ইনফৰমেশ্যন এটা পাই যেনেকৈ আছিলোঁ তেনেকৈ আহিলোঁ। আপোনালোক আহিল যেতিয়া সেই দুৰ্বৃত্তকেইটাক পলাই হাৰি যাবলৈ নিদিম। বলক বলক বলক, ৰান। হয়, Hello! Hey! Oh! Fire! Hey! What? কাৰ হৈ কাম কৰিছিলি? কৈ দে। একো নকৰো দে। মনত পৰিছেনে? নাই পৰা? অলপ কষ্ট কৰ, মনত পৰিব। পৰিছেনে? পৰিছেনে? পৰিছে? 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 ক। পৰিছে ছাৰ। ক। পৰিছে ছাৰ। গুড। সোনকালে মনত পৰিল। নামটো ক। আমাক 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 বান্ধি কৰি দিছিল ৰেঞ্জাৰ ছাৰে। আৰু 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 কামটো কৰিব দিছিল ৰুদ্ৰ প্ৰতাপ চলিহাই। ৰুদ্ৰ প্ৰতাপ চলিহা! You are under arrest. মই এইবিলাকলৈ ভয় কৰা মানুহ নহয়। কিহৰ ভিত্তিত মোক এৰেষ্ট কৰাৰ ভয় দেখুৱাইছে? ভিত্তি প্ৰমাণ
মই তোক আগতেই কৈ গৈছিলোঁ ৰুদ্ৰ প্ৰতাপ চলিহা যিদিনাই মাত্ৰ মই এটা প্ৰমাণ পাম সেইদিনাই মই তোক এইখন ঘৰৰ পৰা চুচৰাই লৈ যাম আজি এটা নহয় দুটা সাক্ষ্য মোৰ হাতৰ মুঠিত আছে হয় কিয় চুতীয়া মোক মাফ কৰি দিয়ক ছাৰ মই আজি উপলব্ধি কৰিছোঁ জীৱনত সকলো মই বেয়া কামেই কৰিলোঁ তোমালোকেও মোৰ কাৰণে বহু কষ্ট পালা পাৰিলে ক্ষমা কৰি দিবা তোৰ পছন্দ সঠিক পছন্দ মই জানো তই সুখী হবি তোৰ ওপৰতো মই বহু অত্যাচাৰ কৰিলোঁ কথাবোৰ ধৰি নাৰাখিবি নবৌ তেওঁৰ অনুশোচনা আহিছে মই যিমান সোনকালে পাৰি ৰিলিজ কৰিবলৈ চেষ্টা কৰিম চলিহা ৰ'ব চলিহা মই গুলী চলাবলৈ বাধ্য হ'ম চলিহা ৰ'ব ৰখক চলিহা ৰৈ দিয়ক লাষ্ট বাৰ বাবে কৈছোঁ চলিহা চিনাকি নহয় বহু পুৰণি তথাপিও তোমাক পালে নেলাগে সোণামণি তোমাৰ ছবি বুকুত লৈ ঘূৰি ফুৰো দেহাও আহৰিয়েই নেপাওঁ জানা মনৰ কথা ক'বলৈ শৰীৰৰ তেজে তেজে তুমি কলিজাৰ কোহে কোহে দেহাও অনুপম মিউজিক কৃষ্ণৰ জনপ্ৰিয় বিহুগীতৰ ভিচিডি গামোচা শুনি শুনি চাই চাই হেঁপাহ নপলোৱা ভিচিডি গামোচা আপোনাৰ মৰম ও বিশ্বাসেৰে ভৰা এই গামোচাখন প্ৰিয়জনকো যাচক সকলোৰে প্ৰতিশ্ৰুতি কেৱল গামোচা গামোচা দেখি আঙুলিৰ পাবতে জানৈ লেখো খুলি কব নোৱাৰা বৰ বুকুৰ মাজত লৈ গাৰুটোকে খাবতি ধৰো গাৰুটোকে খাবতি ধৰো গামোচা শব্দ ব্ৰহ্ম শব্দত থাকে জীৱন থাকে উশাহ নিশাহ তাল লয় আৰু গতি শব্দ সৃষ্টি হয় সৃষ্টিৰ অপৰূপ সৃষ্টিৰ মাজত শব্দ এতিয়া বাণীবদ্ধও হয়
এনে অলেখ শব্দৰ সুসজ্জিত সমদল বান্ধি আপোনাক খবৰ বাবে শ্ৰাব্য কেছেট CD চলচ্চিত্ৰ আদি মাধ্যমৰ জৰিয়তে উপহাৰ দিবলৈ অসমবাসীৰ আপোন শিল্পী অনুপম শইকীয়াই শুভাৰম্ভ কৰিছে এটি অত্যাধুনিক বাণীবন্ধন ষ্টুডিঅ'ৰ নাম টেম্পটেশ্যন। কেৱল বাণীবন্ধনেই নহয়, নিপুণ কলাকুশলীৰ সৈতে ভিডিঅ' আৰু চলচ্চিত্ৰ সম্পাদনাৰ এটি ৰাষ্ট্ৰীয় মানৰ এডিটিং ষ্টুডিঅ' সংলগ্ন হৈ আছে ষ্টুডিঅ' টেম্পটেশ্যনত। অনুপম বাণীবন্ধনৰ বাবে শব্দৰ প্ৰতিজন প্ৰেমিকৰ স্থায়ী ঠিকনা হয় ষ্টুডিঅ' টেম্পটেশ্যন। যোগাযোগৰ ঠিকনা টেম্পটেশ্যন ষ্টুডিঅ' অৰুণা কমপ্লেক্স ৰাজগড় ৰোড গুৱাহাটী। ফোন 94350 13330।